তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভগৱান আল্লাহৰ আশীৰ্বাদত ভালে আছে। ময়ো আপোনালোকৰ মৰম আশীৰ্বাদত ভালে আছোঁ। তো আজি মই এটা বস্তু বনাবলৈ গৈ আছোঁ, আপোনালোকক বনাই কেনে দেখাম। বস্তুটো হ'ল মানে মোৰ বাৰীৰ পিছফালে যিবিলাক তামোল নাৰিকল আছে, কেৰ্কেটুৱাৰ বহুত উৎপাত আৰু মানে পুখুৰীটোত মাছৰ মানে অলপ অসুবিধা হৈছে। কেনেকুৱা অসুবিধা, বৰ্তমান বৰষুণ নাই বাবে পুখুৰীত পানী কমি গৈছে, সেয়ে বগলী পক্ষীবোৰৰ বহুত উৎপাত, মাছ খাবলৈ আহে। সেয়ে মই পুখুৰীটোত এটা বস্তু চাই থাকোঁতে আজি বুদ্ধিটো আহিলে। তো মোক বস্তুটো বনোৱাত সহায় কৰিব আমাৰ পাপু ভাই, কেমেৰামেন হিচাপে পাপু আছা। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা ইয়াত ব্ৰাছ কৰি বহি থাকোঁতে এই পাইপডালেৰে যে পানী পৰি আছে দেখা পাই মোৰ মনত বুদ্ধিটো খেলালে আৰু মই বস্তুটো বনাবলৈ এটা মনতে সিদ্ধান্ত ল'লোঁ। কথা হ'ল কি, ৰাতিপুৱা হ'লে কেৰ্কেটুৱা খেদাৰ বাবে বাবাই সদায় মানে টিঙৰ ফিল্টিং মাৰি বাজনা মাৰি থাকে। সেয়ে আৰু আমাৰো টোপনি বেয়া হয় ৰাতিপুৱাই পুৱাই। কিন্তু টোপনি বেয়া হ'লেও ক'বও ভাল নালাগে, কাৰণ আমি যিহেতু খেদিব নাযাওঁ। হাল্লা হোৱাৰ কথা ক'লে ক'ব তহঁতে এনেকৈ বিচনাত আৰামত শুই আছা, কিন্তু মাছবোৰ খালে আৰু কেৰ্কেটুৱা। সেয়ে মই আজি বুদ্ধিটো সাজি উলিয়ালোঁ। আপোনালোকে কেনে লাগে ভিডিঅ'টো চাই থাকক। আহক গাখীৰ বন্ধ কৰিছিলি নে? গাখীৰ আগতে হা খালা Bocah kotakku. Apa boleh? তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু এনেকুৱা মই আপোনালোকলৈ এনেকুৱা ভিডিঅ' আগবঢ়াই যাম। আজিলৈ ধন্যবাদ। জয় অসম।